হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আইডেণ্টিটি কাৰ্ড মুকলি কৰি দিয়া হৈছে। এই আইডেণ্টিটি কাৰ্ডৰ জৰিয়তে আপোনালোকে বহুতো সুবিধা লাভ কৰিব পাৰিব, বহুতো বেনিফিট লাভ কৰিব পাৰিব। এই আইডেণ্টিটি কাৰ্ডখন বনাওঁতে আপোনালোকক কি ডকুমেণ্ট লাগিব বা আপোনালোকে কেনেকৈ বনাব বা কি আপোনালোকে সুবিধা লাভ কৰিব, সম্পূৰ্ণ এই ভিডিঅ'ত জনাই দিয়া হ'ব। তো আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকে আপোনাৰ ঘৰত বহি এই আইডেণ্টিটি কাৰ্ডখন বনাব পাৰিব, আপোনাৰ নিজৰ মোবাইলতে বনাব পাৰিব। আপোনালোকে কেনেকৈ বনাব মই আপোনালোকক লাইভ দেখুৱাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল যিকোনো মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াত টাইপ কৰিব noc.gov.in। সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ ইণ্টাৰফেচ দেখা পাব। তো আপোনালোকে ইয়াত ৰেজিষ্টাৰ আৰু লগইন দেখা পাইছে, আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত জব বেকাৰ বুলি তাত এটা ক্লিক দিব। দিয়াৰ পিছত আপোনালোকে ডকুমেণ্ট আপোনালোকক বহুতো ডকুমেণ্ট ইয়াত আপোনালোকে দেখিব পাইছে, পেন কাৰ্ড, তাৰপিছত ই শ্ৰমিক কাৰ্ড, এনেকুৱা আপোনালোকে এইবিলাক আপোনাৰ নাথাকিলে আপোনালোকে আদাৰ্ছত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপুনি ইয়াত ড্ৰাইভিং লাইচেন্স দেখা পাইছে, তাত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আধাৰ কাৰ্ডৰ অপশ্যনটো আহিব, আপোনালোকে তাত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। দিয়াৰ পিছত চেকত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে আপোনালোকৰ নিজৰ নামটো ইয়াত বহাব, ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম। বহাৰ পিছত আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ ক'ব। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ মানে দেউতাকৰ নাম বা গাৰ্জিয়ানৰ নামটো আপোনালোকে ইয়াত বহাই ল'ব। লোৱাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান দূৰ এইটো আপোনালোকে বহাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত মানে কোন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে বা স্কুল কোন, যদি 12 পাছ হয় কোন হাই ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে ইয়াত বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ ইয়াৰটো বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ মিডিয়ামটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কেটেগৰীত পাছ কৰিছে আপোনালোকে এইটো বহাই দিব। বহাই দিয়াৰ পিছত ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলত নতুন আহি থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ আপোনালোকে বহাই দিয়াৰ পিছত আপোনালোকৰ ইমেইলটো বহাই দিব। ইমেইলটো বহোৱাৰ পিছত আপোনালোকে তলত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। মই ইমেইলটো বহাই আছোঁ। হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো বহাই দিব। দিয়াৰ পিছত আপোনালোকে পাছৱৰ্ডটো বহাই দিব। পাছৱৰ্ডটো বহোৱাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে মোবাইল নম্বৰটো বহোৱা হোৱাৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো বহাই দিব লাগিব। পাছৱৰ্ডটো বহাই দিয়াৰ পিছত আপোনালোকে ৰি-এণ্টাৰ পাছৱৰ্ড বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ মেছেজটো ক'ত আহিব আপোনালোকে এইটো বহাই দিব। চয়েছ ইয়ৰ ইউজাৰ নেম, আপোনালোকে ইউজাৰ নেমটো কোনটো ৰাখিব, ইমেইল ৰাখিব নে মোবাইল নম্বৰ ৰাখিব, এইটো বহাই দিব। দিয়াৰ পিছত আপোনালোকে এমপ্লয়ী ষ্টেটাছটো ইয়াত বহাই দিব, মানে লিখি দিব। তাৰপিছত আপোনালোকে কোন এৰিয়াত জব কৰিব বিচাৰিছে সেইটো, যদি অল ইণ্ডিয়া হয় তেনেহ'লে ইয়াত ন দিব, আৰু যদি
বাহিৰত কৰিব বিচাৰিছে তেনেহ'লে ইয়েছ দিব, দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ কিটো সিলেক্ট কৰি ল'ব, আপোনাৰ মতে ইয়াত আপোনালোকে বহাই দিব কিহৰ কাৰণে আপোনালোকে জবটো কৰিব, কি ক্ষেত্ৰত বা কেনেকুৱা ইয়াত আপোনালোকে বহাই দিব। দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ আইডেণ্টিটি কাৰ্ডখন অ'পেন হৈ আহিব। হোৱাৰ পিছত আপোনালোকে আকৌ পুনৰ এই হোম পেজখনত উভতি যাব। যোৱাৰ পিছত এনেকুৱাকৈ আহিব। অহাৰ পিছত আপোনালোকে এতিয়া আপোনাৰ যিটো মোবাইলত OTP গৈছে, OTPটো ভেৰিফাই কৰিব। কৰাৰ পিছত আপোনালোকৰ ইমেইলত OTP গৈছে, এইটো OTPটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে পুনৰ হোম পেজত উভতি আহিব। ইমেইলৰ OTPটো অলপ পলমকৈ আহে, আৰু অহাৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব। কৰাৰ পিছত আপোনালোকে এতিয়া আকৌ হোম পেজত আহি যাব। ইয়াত আপোনালোকে দেখিব পাইছে চেক হোম টু প্ৰচেছ, ইয়াত ক্লিক কৰিলে আপোনালোকে হোম পেজত আহি যাব। অহাৰ পিছত আপোনালোকে নেটটো চলো হোৱাৰ কাৰণে ইয়াত আপোনালোকে লগইন কৰিব লাগিব। এতিয়া আপোনালোকৰ যিটো ইমেইল এইটো হ'ল লগইন ID আৰু পাছৱৰ্ডটো আপোনালোকে জানে যিটো দিছে এইটো এনেকুৱাকৈ লগইন হৈ যাব পেজখন। লগইন হোৱাৰ পিছত আপোনালোকে তললৈ নামি আহিব। অহাৰ পিছত আপোনালোকে প্ৰফাইল দেখা পাব, প্ৰফাইলত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ এইটো আহি গৈছে অলৰেডি। ইয়াত আপোনালোকৰ আইডেণ্টিটি কাৰ্ডখন আহি গৈছে, আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। এনেকৈ আপোনালোকে বনাব পাৰিব। এতিয়া আমাৰ কাম কি হ'ব এইখনেদি মই এইটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে ইয়াত জব বেকাৰত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ক'ত জব কৰিব এইটো সিলেক্ট কৰিব, ইণ্ডিয়াৰ বাহিৰত নে ইণ্ডিয়াৰ ভিতৰত। ইয়াত আপোনালোকে কি জব কৰিব এইটো সিলেক্ট কৰিব। মই এনে ডাটা এণ্ট্ৰি চাৰ্চ কৰি আছোঁ। ডাটা এণ্ট্ৰি চাৰ্চ কৰাৰ লগে লগে ইয়াত আপোনালোকে চাৰ্চ বটনত ক্লিক দিব। দিয়াৰ লগে লগে আপোনালোকৰ মই দি আছোঁ, আপোনালোকে চাব পাৰিছে লোডিং লৈ আছে। তো মোৰ চেনেলত নতুন আহি থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ক্লিক দিয়াৰ লগে লগে আপোনালোকে দেখি পাইছে অ'পেন হৈ যাব। এনেকুৱাকৈ আপোনালোকৰ আহি যাব। আপোনালোকে তললৈ নামি আহিব। নামি অহাৰ লগে লগে আপোনালোকে দেখা পাইছে ক'ত কিমানটা জব আছে, আপোনালোকে এনেকৈ চাই এপ্লাই কৰিব পাৰিব। বহুতো ইয়াত জব আছে, ক'ত আছে কি এইবিলাক আপোনালোকে পঢ়ি চাব পাৰে। বহুতো ডিটেইল আছে ইয়াত। এনেকুৱাকৈ আপোনালোকে চাই পিনে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে। থ্যাংক ইউ।